Hey guys, আশা কৰো সকলোৰে ভাল টাইটেল আৰু থাম্বনেল চাই আপোনালোকে দেখিছে আজি আমাৰ সৰুকৈ এটা সেটআপটো দেখাম আমাৰ কমেন্ট সেকশনত বহুতে মানে কৈ আছিল যে সেটআপটোৰ এটা ভিডিও এটা আনিব লাগে যিসকলে আমাক আগৰ পৰা জানে তেখেতসকলেতো জানে আৰু যিসকলে আমাক ফাৰ্স্ট টাইমৰ কাৰণে আজি চাই আছে আপোনালোকক জনাই দিওঁ যে আমাৰ দুটা ইউটিউব চেনেল আছে এটা হৈছে আনন্দ মিস্ত্ৰীজ হিন্দী যেটো মানে 4.7 মিলিয়ন সাবস্ক্ৰাইবাৰ হ'ব সেইটো আনন্দ মিস্ত্ৰীজ হিন্দী আৰু এটা হৈছে টুৰবিডিয়া হিন্দী যেটো 1.1 মিলিয়ন প্ৰায় 1.1 মিলিয়ন সাবস্ক্ৰাইবাৰ আছে আৰু সেই দুটা হিন্দী ইউটিউব চেনেলৰ কাৰণে আমাৰ যেটো মানে সেটআপ আমি কেনেকৈ কামবিলাক কৰো কোড কামবিলাক কৰো তাৰে এটাটো আপোনালোকক আজি দেখুৱাম আৰু মিস্টাৰ এণ্ড মিছেছ ভৰালি মানে যেটো চেনেলত ভিডিওটো আপোনালোকে চাই আছে এইটো চেনেলৰ সেটআপটো দেখাম আমি কেনেকৈ ভিডিও বনাও তো ভিডিওটো শেষলৈকে চাই থাকক আমাৰ ইউটিউব জাৰ্নিটো কেনেকৈ ষ্টাৰ্ট কৰিছিলো তাৰ ওপৰত ভিডিও এটা বনাম আপোনালোকক জনাম কেনেকৈ কিন্তু তাৰ আগতে যি সেটআপটো দেখাম যে আমি কেনেকৈ মানে জিৰোৰ পৰা ষ্টাৰ্ট কৰিছিলো কি কি ইকুইপমেন্ট ইউজ কৰি কিনে মানে আমাৰ জাৰ্নিটো ষ্টাৰ্ট হৈছিল আজি সেইটো দেখাম আৰু নেক্সট অতি সোনকালে এটা ভিডিও আহিছে য'ত মানে আপোনালোকক আমাৰ ইউটিউব জাৰ্নিটোৰ বিষয়ে ভালদৰে জনাম ইউটিউব জাৰ্নিটো মই এটা লেপটপ ইউজ কৰি অকলে ষ্টাৰ্ট কৰিছিলো আৰু সেই লেপটপটো আপোনালোকক দেখাই আছো এতিয়া বাৰু ডেড বডি হৈ গৈছে কাম নাই লেপটপটো কিন্তু লেপটপটো দেখাই আছো এইটো হৈছে মোৰ ফাৰ্ষ্ট লেপটপটো এইটো লেপটপ ইউজ কৰিয়ে মোটামুটি 2 বছৰ মান কাম কৰিছো এইটো লেপটপত আমাৰ মেইন চেনেলটো এইটো লেপটপৰে ষ্টাৰ্ট কৰা ফাৰ্ষ্ট ভিডিও এডিটিং এইটোতে হৈছিল সবখিনি কাম এইটোতে হৈছিল ভয়েস ওভাৰৰ পৰা স্ক্ৰিপ্টিঙৰ পৰা ভিডিও এডিটিং সব এইটোতে হৈছিল তো এইটোৱে মোৰ দেখাই আছো এইটো চাওক HP আৰু এই লেপটপটো মই পঢ়ি থাকোতে কিনিছিলো এইটো দাম তেতিয়া আছিল 40000 টকা 40000 তো যেতিয়া চেনেলটো অলপ গ্ৰ' হ'ল ময়ো তাত জয়েন কৰিলো এই মিনি লেপটপটোৰে এইটো মই কিনিছিলো 8000 টকাত এজনী ছোৱালীৰ পৰা তেতিয়া মানে HSLC পাস কৰিলে HSLC সেকেন্ড ডিভিজন পালে এনেকুৱা লেপটপ চৰকাৰে দিছিলে আৰু তেনেকুৱা এজনী ছোৱালীয়ে ক'লে বোলে বিক্ৰী কৰিব তেতিয়া মানে মই চান্স পাই কিনে এই লেপটপটো কিনি ললো আৰু ইয়াতে মই স্ক্ৰিপ্টিঙৰ কাম কৰিছিলো আৰু তেতিয়া আমাৰটো টিম নাছিল আৰু মাজে মাজে ভয়েস ওভাৰ মই কৰিছিলো আৰু সেই সকলোবিলাক কাম মই এই লেপটপটোত কৰিছিলো দেখাত বহুত সৰু এইটো কিন্তু চেনেলটো গ্ৰ' কৰাত এইটোৰ অৱদান কম নহয় ভালে আছে লেপটপটো বেয়া হোৱা নাই কিন্তু বৰ্তমান ইউজ হোৱা নাই এইটো কিন্তু চিন হিচাপে স্মৃতি হিচাপে এইটো ৰাখি থৈছো তাৰপিছত হঠাৎ মানে এই লেপটপটো বেয়া হৈ থাকিল এদিন তো ইউটিউবতো জানে আপোনালোকে ৰেগুলাৰ কাম কৰিবই লাগিব আমাৰ যেটো কন্টেন্ট তাত মানে আমি ৰেগুলাৰিটি কাম কৰিবই লাগিব আমি মানে আজি 6 বছৰ ধৰি পুৰা ৰেগুলাৰ কাম কৰি আছো ৰেগুলাৰ আপলোড দিওঁ লেপটপ এটা বেয়া হোৱাৰ পিছত মানে এইটো আৰু কাম সম্পূৰ্ণৰূপে বন্ধ হৈ যাব কাৰণ এডিটিং সব মই অকলে কৰিছিলো এইটো লেপটপ ইউজ কৰি কিনে তো এইটো বেয়া হোৱাৰ পিছত মই ইউটিউবৰ টকাৰে ফাৰ্ষ্ট মানে ইউটিউবৰ পইচাৰে কিনিছিলো এই লেপটপটো চাওক এইটো মোৰ ইউটিউবৰ পইচাৰে কিনা ফাৰ্ষ্ট লেপটপ এইটো কিনিছিলো গুৱাহাটীৰ পৰা কিনিছিলো এইটো HP লেপটপে হয় চাওক এইটো HP আৰু এই লেপটপটোৰ প্ৰাইচ পৰিছিল তেতিয়া 57000 এইটোত প্ৰায় 3 বছৰ কাম কৰিলো যেহেতু আমাৰ কামবিলাক হেভি গতিকে এই লেপটপটোত আমাৰ কামবিলাক নহয় গতিকে এইটো থৈ দিছো বৰ্তমান ইউজ হোৱা নাই কিন্তু লেপটপটো ভালে আছে বিয়াৰ আগলৈকে আমি তিনিটা লেপটপে ইউজ কৰিছিলো তাৰ পিছত বিয়াৰ পিছত এৰ মূৰত সোমাল বোলে এটা গেমিং চেনেল খুলিম মানে মানে নতুন নতুন কিবা এটা কৰাৰ হেপা এটা আছে কিবা গেমিংৰ মানে বহুত ক্ৰেজ চলি আছে আৰু গেম খেলি মই ভালে পাওঁ আগৰ পৰা ভাল পাওঁ তেতিয়া ভাবিলো যে গেমিং চেনেল এটাও খুলিম কিন্তু মানে যিকেইটা লেপটপ আমাৰ আছিল তাত গেম খেলিব নোৱাৰি মানে নচলে কোনো কাৰণত নচলে আৰু গেম খেলিলে নহব বহুত হেভি হয় গেম বিলাক লগতে লাইভ ষ্ট্ৰীম কৰিবৰ কাৰণে হেভি পিচি দৰকাৰ হয় সেইকাৰণে ভাবিলো যে এটা গেমিং লেপটপ লম তাৰপিছত ললো আমি এই লেপটপটো এইটো কিনিছিলো মই ফ্লিপকাৰ্টৰ পৰা এইটোত পৰিছিল প্ৰায় 80000 মান পৰিছিলে আৰু এইটো হয় Asusৰ Asus ROG গেমিং লেপটপ হয় এইটো এতিয়া ধুনীয়াকৈ চলি আছে একো প্ৰব্লেম নাই একদম ভাল লেপটপ হয় এইটো লেপটপত বৰ্তমান মই কাম কৰি আছো এইটো মোৰ কামবিলাক স্ক্ৰিপ্টিঙৰ কামবিলাক আনিয়া সুন্দৰকৈ চলি আছে এইটো একো প্ৰব্লেম পোৱা নাই এইটো লেপটপ আৰু এই লেপটপটো হৈছে নয়নাৰ আমাৰ অফিচত কাম কৰে তাই আপোনালোকে হয়তো আমাৰ ভিডিঅ'বিলাকত দেখিছে তাই যেতিয়া আমাৰ অফিচত কাম আৰম্ভ কৰিছিলে তেতিয়া তাই কৈছে বোলে মোক লেপটপ নালাগে মোৰ লেপটপ আছে গতিকে তাই এইটো লেপটপতে এতিয়ালৈকে এইটো লেপটপতে তাই কাম কৰি আছে স্ক্ৰিপ্টিঙৰ কামবিলাক তাই কৰে আৰু স্ক্ৰিপ্টিঙৰ কামবিলাক তাই এইটো লেপটপত কৰি আছে এইটো হৈছে HP লেপটপ এইকেইটা হৈছে আমাৰ মেইন লেপটপৰ সেটআপটো এইকেইটা সেটআপতে আমি বহুত বছৰ কাম কৰিছো প্ৰায় 4 বছৰ এইকেইটাতে কাম কৰিছো ভিডিঅ' এডিটৰ মানে তো আমাৰ বাহিৰত আছে বাহিৰৰ বিলাকৰ সিহঁতৰ নিজা সেটআপ আছে কিন্তু তাৰপিছত ভাবিলো যে আমি অফলাইনতো মানে ইয়াত অফিচ এটা খুলি কিনে সৰুকে অফিচ এটা খুলি ভিডিঅ' এডিটৰ এজন ল'ম তাৰপিছত মানে পিচিটো লাগিব হেভি পিচি এটা লাগিব এডিটিঙৰ কাৰণে জানে আপোনালোকে বহুত হেভি হয় আমাৰ কামবিলাক আৰু মানে আগত লেপটপত এইবিলাকত এডিটিং কৰিছিলো যদিও মানে সিমান হেভি নাছিলে তেতিয়া মানে চিম্পল আছিল এডিটিংবিলাক মই ভালদৰে জানা নাছিলো আৰু তেতিয়া মানে ইমান কোৱালিটি ভাল নাছিল আৰু কিন্তু এতিয়াতো জানে কম্পিটিশ্যনৰ টাইম গতিকে কোৱালিটি যিমান পাৰো টপ কোৱালিটি দিব লাগে সেইকাৰণে বেষ্ট হ'ব লাগিব সেইকাৰণে আমাৰ লেপটপত কোনো কাৰণত এডিটিং নহয় আমাৰ মানে হেং মাৰি দিয়ে সেইকাৰণে ভাবিলো যে এটা গেমিং মানে পিচি এটা বনাম
তাৰপিছত বনালোঁ এই পিচিটো, এইটো চাওক, এইটো মই গুৱাহাটীত বনাইছিলোঁ, গুৱাহাটীত ডাটা মেচনত বনাইছিলোঁ। এইটো পুৰা কাষ্টমাইজ, এইটো মানে ৰেডিমেড নহয়, চব বস্তুবিলাক কাষ্টমাইজ কৰি নিজৰ ইচ্ছামতে মানে বনাব পাৰি। সেইটো মানে নিজৰ ইচ্ছামতে মই মানে বস্তুবিলাক ইকুইপমেণ্টবিলাক লৈছোঁ, যিবিলাক মানে হাৰ্ডৱেৰৰ পাৰ্টছবিলাক ইউজ হৈছে এইবিলাক চব নিজৰ ইচ্ছামতে লগাইছোঁ। আৰু এই মনিটৰটো মই তাৰ পৰাই কিনিছিলোঁ, ডাটা মেচনৰ পৰা একেলগে কিনা। এইটো বহুত ডাঙৰ চাইজৰ 27 ইঞ্চৰ, যিহেতু এডিটিংবিলাক আমাৰ হেভি হয়, এনেকুৱা ডাঙৰ স্ক্ৰীণত কৰিলে ভাল হয়, এডিটিংবিলাক কৰিবৰ কাৰণে সুবিধা হয় এডিটৰৰ। আৰু এই পিচিটোত কাম কৰে ধ্ৰুৱই, এইটো সম্পূৰ্ণ ধ্ৰুৱক দিয়া হৈছে, যিহেতু এডিটিংবিলাক বহুত হেভি হয়, গতিকে এনেকুৱা হ'লে সুবিধা হয়, শ্ল' নামাৰে, বস্তুবিলাক বহুত ভালকৈ তেওঁ কৰিব পাৰে। এই মনিটৰটো হৈছে LGৰ, যিটো ডাটা মেচনৰ পৰা লৈছিলোঁ, আৰু এইটোৰ প্ৰাইচ হৈছে প্ৰায় 30,000 টকা। আৰু কম্পিউটাৰৰ যিটো ব্ৰেইন বুলি কোৱা হয় CPU, এই CPUটোত গোটেইখিনি মিলি কিনে পৰিছে প্ৰায় 2,10,000 টকা। তেতিয়া মানে যিখিনি সময়ত আমি এই পিচিটো লৈছিলোঁ তেতিয়া গ্ৰাফিক্স কাৰ্ডৰ বহুত দাম আছিল, সেইকাৰণে এইটো অলপ মানে বেছি দামত ল'বলগীয়া হ'ল। এতিয়া বোলো গ্ৰাফিক্স কাৰ্ডৰ দামবিলাক কমি গ'ল, গতিকে এই গোটেই ছেটআপটোত পৰিছিলে প্ৰায় 2,40,000 টকা। আৰু যিহেতু এইটো বহুত হেভি পিচি হয়, তাৰ কাৰণে মানে UPS এটা লাগিব ন, লাইন কাৰেণ্ট গ'লে প্ৰব্লেম হৈ যাব, কাৰণ ইনভাৰ্টাৰত চলোৱাটো অলপ মুস্কিল হয়, লোড ল'ব নোৱাৰিবও পাৰে। সেইকাৰণে আমি কিনিছিলোঁ এইটো কিনিছিলোঁ চাইবাৰ পাৱাৰ, 7,000 টকা পৰিছিলে এইটোত। কিন্তু এইটো মানে ধৰক এই ডাঙৰ পিচিটো এডিটিং কৰি থাকিলেও 1 ঘণ্টা পূৰা লোড ল'ব পাৰে। তো আপোনালোকেতো চালে গোটেইকেইজনী কাম কৰা, মানে নয়নে কাম কৰা, ধ্ৰুৱই কাম কৰা, চন্দনে কাম কৰা, সকলোবিলাক মানে পিচি বা লেপটপ দেখিলে। এতিয়া মই দেখাইছোঁ মই ক'ত কাম কৰোঁ। এইটো চাওক মোৰ পিষ্ট দেখিছে, পূৰা লাইট চাইট জ্বলি আছে একদম ধুনীয়াকৈ, ইয়াত মই কাম কৰোঁ। আৰু চেনেলৰ যিবিলাক আপলোডিং হওক, ডাউনলোডিং হওক, যিবিলাক কাম আছে চেনেলৰ, মেইন আমাৰ ইউটিউব চেনেলবিলাক লগইন চব এইটো পিচিত থাকে। আৰু এইটো পিচিত কোনো বেলেগ কাম নহয়, মানে অকল ময়ে কাম কৰোঁ ইয়াত। আৰু যিহেতু আজিকালি জানেই আপোনালোকে হেকাৰবিলাকৰ উৎপাত বাঢ়ি গৈছে, চেনেলবিলাক ইউটিউব চেনেলবিলাকো অতি সোনকালে হেক হৈ যায়, সেইকাৰণে এইটোত মানে থাৰ্ড পাৰ্টি কোনো কাম নহয়, অকল মানে ইউটিউবৰ কামবিলাকে ইয়াত হয়। আৰু এই পিচিটো মই অসমৰ পৰা লোৱা নাই, মানে অসমত অলপ দামবিলাক বেছি পৰি যায়, মানে বৰ্তমান সময়তো দামবিলাক অলপ বেছি হৈ যায় ইয়াত। এজন ইউটিউবাৰ আছে মডেক্স কম্পিউটাৰ বুলি, তো তেখেতে মানে এইবিলাক পিচিবিলাক বনাই কিনে পঠাই দিয়ে। UPত ঘৰ তেখেতৰ, মই UPত এইটো অৰ্ডাৰ কৰিছিলোঁ। অৰ্ডাৰ কৰাৰ পিছত এইটো তেখেতে বনাই কিনে পঠাই দিছে কাষ্টমাইজ। এইটো কাষ্টমাইজ নিজৰ ইচ্ছামতে, যিবিলাক হাৰ্ডৱেৰবিলাক আছে চব নিজৰ ইচ্ছামতে লগাওঁ মই অৰ্ডাৰ কৰিছোঁ কি কি লাগে, আৰু তেখেতে ধুনীয়াকৈ লগাই কিনে ইকুইপমেণ্টবিলাক সকলো লগাই কিনে পঠাই দিছে। আৰু ইয়াত গ্ৰাফিক্স কাৰ্ড হওক, মাদাৰ বৰ্ড হওক, সকলোবিলাক MSIৰ ইউজ কৰা হৈছে। এইটো যোনটো কেবিনেটটো দেখিছে, এইটো দেখিছেনে MSIৰ হয়। MSIৰ মানে অলপ মই বেছি প্ৰিফাৰ কৰোঁ, সেইকাৰণে MSI পূৰা কমপ্লিট MSIৰ কাষ্টমাইজেশ্যন বুলি ক'ব পাৰি এইটো। আৰু এইটোত পৰিছিলে 1.5 লাখ টকা। এইটো বনাব বেছি দিন হোৱা নাই, প্ৰায় 3 মাহমান হ'ল তথাপিও। আৰু চবচে ইণ্টাৰেষ্টিং হ'ল ইয়াত ডিছপ্লেখন, মনিটৰটো ওপৰৰ পৰা দেখাই আছোঁ, চাওক কাৰ্ভ একদম দেখিছেনে, পূৰা কাৰ্ভ মনিটৰ হয়। ছাইডৰ পৰা দেখাই আছোঁ, তেতিয়া ধৰিব পাৰিব। এইটো চাওক পূৰা কাৰ্ভ, অলপ ইউনিক, কাম কৰি মজা লাগে একদম। এইটো মই অৰ্ডাৰ কৰিছিলোঁ এমাজনৰ পৰা। এইটো হয় চেমচাং কোম্পানীৰ, আৰু এইটোৰ দাম পৰিছিলে প্ৰায় 27,000 টকা। আমি ইউটিউবৰ লগতে ফেচবুকতো কাম কৰোঁ, আৰু তাৰ কাৰণে ফেচবুকৰ কাৰণে আমি লৈছিলোঁ এই টেবলেটটো। চাওক, এইটো আমি লৈছিলোঁ ফ্লিপকাৰ্টৰ পৰা, যিটো হৈছে লেন'ভৰ, আৰু দাম পৰিছিলে প্ৰায় 22,000 টকা। আমাৰ মেইন ছেটআপটো দেখালোঁ। এতিয়া আমাৰ সৰু অফিচটোত মানে কি কি আৰু বস্তু আছে সৰু সুৰা আপোনালোকক দেখাই আছোঁ। প্ৰথমতে চাওক এই প্লে বটন কেইটা, এইটো হৈছে তুৰবিদা হিন্দীৰ চিলভাৰ প্লে বটন, এইটো আমাৰ মটিভেশ্যনেল চেনেল এটা আছিলে তাৰ প্লে বটন, চিলভাৰ প্লে বটন। এইটো আননোন মিষ্ট্ৰিজ হিন্দী চেনেলটোৰ গল্ডেন প্লে বটন, তুৰবিদা হিন্দী চেনেলটোৰ গল্ডেন প্লে বটন, আৰু এইটো হৈছে আননোন মিষ্ট্ৰিজ হিন্দী চেনেলৰ চিলভাৰ প্লে বটন। আৰু এইটো সৰুকৈ বুদ্ধৰ এটা মূৰ্তি, আমি বুদ্ধদেৱক খুব মানো, সেইকাৰণে বুদ্ধদেৱৰ ষ্টেচু ইয়াতে থৈ দিছোঁ। আমি কাজিৰঙাত ফুৰিব যাওঁতে এইটো আনিছিলোঁ, ইয়াতে থৈ দিছোঁ। এনেকুৱা সৰু সুৰা বস্তুবিলাক খুব ভাল লাগে এনেকৈ থৈ দিলে। আৰু এই গড়টো আনিছিলোঁ আমি কাজিৰঙাৰ পৰা, এইটোতো জানে অসমৰ সম্পদ, খুব মৰমৰ, ইয়াতে থৈ দিছোঁ সেইকাৰণে। অলপ আগতে আপোনালোকক ক'লোৱে আমি বুদ্ধদেৱক খুব মানো, এইটো এটা বুদ্ধদেৱৰ ষ্টেচু এটা এনেকৈ থৈ দিছোঁ। আৰু ইয়াতে কিবা কিবি কিতাপ অলপ আছে, আমি মাজে সময়ে অফ টাইমত এইবিলাক পঢ়োঁ। আৰু এখন ডায়েৰী থৈ দিছোঁ, কিবা কিবি নোটছ লিখিবলগীয়া থাকে। এইখিনিয়ে আৰু এইখিনি আছিল আমাৰ হিন্দী চেনেলৰ ছেটআপখিনি। এই গোটেইখিনিতো দেখালোৱে, তো ব্লগ চেনেলৰ ছেটআপটো আপোনালোকক দেখাই আছোঁ। আৰু ইমান টাইম যে আপোনালোকে ভিডিঅ'টো চাই আছে, তাৰে মেইন ছেটআপটো এইটো ব্লগিঙৰ। চাওক, এইটো OnePlusৰ OnePlus 80, আৰু এইটো গৰিলা ষ্টেণ্ড ইউজ কৰি আছোঁ। আৰু এইটো মাইক বয়া MM1, এইটো মাইকটো ইউজ কৰি আছোঁ, বহুত ভাল মাইক হয়।
আমি মানে এতিয়ালৈকে কোনো এপলৰ প্ৰডাক্ট ইউজ কৰা নাই দেখিছে ছেটআপটোত চব উইণ্ডোজৰ হয় উইণ্ডোজ ইউজ কৰোঁ আৰু মোবাইলটোতো দেখিলে OnePlus-ৰ এণ্ড্ৰইড ইউজ কৰি আছোঁ মানে আমি যেতিয়ালৈকে কোনো বস্তুৰ প্ৰয়োজন অনুভৱ নকৰোঁ তেতিয়ালৈকে নিকিনো এতিয়ালৈকে আমাৰ এণ্ড্ৰইড মোবাইলেৰে কাম চলি আছে গতিকে আমি এণ্ড্ৰইডে ইউজ কৰি আছোঁ এপলৰ যেতিয়া লগা অনুভৱ কৰোঁ তেতিয়াহে ল'ম মানে এতিয়া মানে অনুভৱ কৰা নাই গতিকে এণ্ড্ৰইডৰে ধুনীয়াকৈ কাম চলি আছে কোৱালিটিও ভালে আহে OnePlus-ৰ কোৱালিটিও আপোনালোকে দেখিছে ভালে আহে সেইকাৰণে OnePlus ইউজ কৰি আছোঁ এতিয়া আৰু ময়ো এইটো এণ্ড্ৰইড মোবাইলে ইউজ কৰি আছোঁ প্ৰায় 4 বছৰ পুৰণি ফোন যেতিয়ালৈকে বেয়া নহয় তেতিয়ালৈকে ইউজ কৰি থাকিম আৰু এই ভিডিঅ'টো আমি ৰাতি শ্বুট কৰি আছোঁ গতিকে ৰাতি শ্বুট কৰি যিটো জানে আন্ধাৰ গতিকে তাৰ পোহৰ দিয়াৰ কাৰণে আমি ইউজ কৰি আছোঁ এই লাইটিং ছেটআপটো এইটো চব গোডক্সৰ হয় এইটো গোডক্সৰ লাইট 60 ৱাটৰ এইটো গোডক্সৰ 60 ৱাটৰ লাইট এইটো দেখিছে বহুত ভাল হেভি লাইট হয় মেক্সিমাম ইউটিউবাৰে মানে এইটো লাইটে ইউজ কৰে আৰু তাৰ লগত ষ্টেণ্ড আছে এইডাল হ'ল ডিজিটেকৰ এইডাল দেখিছেনে ডিজিটেকৰ ষ্টেণ্ড ইউজ কৰি আছোঁ দেখিছেনে ধুনীয়া পোহৰ দিয়ে এইটো একদম বহুত ভাল হয় আৰু এই গোটেই ছেটআপটো এইটোত পৰিছিলে প্ৰায় 15,000 টকা এই লাইটটোতে দাম প্ৰায় 7,000 মান টকা হয় লাইটটো অলপ দামটো বেছি হয় আৰু আমি যিবিলাক ইণ্টেৰিয়ৰ ভিডিঅ' শ্বুট কৰোঁ এটা ভিডিঅ' দেখিছে আপোনালোকে প্লে বটনৰ ওপৰত এটা আমি ভিডিঅ' বনাইছিলোঁ তাৰ কাৰণে আমি ইউজ কৰিছিলোঁ এই কেমেৰাটো এইটো হৈছে Sonyৰ Alpha 7C এইটোৰ প্ৰাইচ হৈছে প্ৰায় 1,60,000 টকা আৰু এইটো এমাজনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ আৰু লেন্সখন হৈছে Tamronৰ 2875 mm এখন লেন্স আৰু এইখনত পৰিছে প্ৰায় 70,000 টকা ইয়াতে আমি Sony লেন্স ইউজ কৰা নাই কাৰণ এই সেম লেন্সখনে যদি আমি Sony ললো হয় তেতিয়া প্ৰাইচটো প্ৰায় 1,40,000 পৰিলে হয় যেটো মানে অলপ বেছি হয় আমাৰ কাৰণে বেছি হয় এই কাৰণে আমি 70,000 টকাত এইখনে লৈ ললো আৰু এই গোটেই কেমেৰাটোত পৰিছে প্ৰায় 2,20,000 ৰ আশে-পাশে এই কেমেৰাটোৰ কাৰণে আমি কিনিছিলোঁ এইডাল ষ্টেণ্ড এইটো ডিজিটেকৰ হয় আৰু এটা বস্তু দেখাইছোঁ যদি ধৰক আপোনালোকে আৰ্ট চাৰ্টো কৰে তেতিয়া মানে এইডাল ষ্টেণ্ড বহুত ভাল হয় দেখাইছোঁ ধৰক আপোনালোকে আৰ্ট কৰিব তো কেমেৰাটো অভাৰহেড ল'লে ওপৰত ল'লেহে ভাল হ'ব ন সেইকাৰণে এইটো এনেকৈ ল'ব পাৰি এনেকৈ ফিটিং কৰি আপোনালোকে ইয়াত কেমেৰাটো থ'ব পাৰে থোৱাৰ লগে লগে তলত আপোনালোকে ধুনীয়াকৈ কামবিলাক কৰিব পাৰিব মানে ড্ৰয়িং চয়িংবিলাক কৰিব পাৰিব অভাৰহেড যদি আপোনালোকে ইউটিউবত ভিডিঅ' চিডিঅ' বনায় সেইডাল বহুত ভাল হেভি ষ্টেণ্ড হয় আৰু মই ইয়াত কাম কৰিবৰ কাৰণে এইখন চেয়াৰ ইউজ কৰোঁ এইখন প্ৰায় 3 বছৰমান হ'ল ল'ব এইখন চেয়াৰত বহি কাম কৰোঁ অলপ কমফৰ্টেবল হয় কাৰণ যিহেতু আমি কম্পিউটাৰৰ আগত দিনে ৰাতি বহি থাকিব লাগে ৰাতি কেতিয়াবা 12টা-1টালৈকে কাম কৰোঁ গতিকে চেয়াৰখন ভাল হ'লে ভাল হয় অলপ কমফৰ্টেবল হ'লে ভাল হয় আৰু বাকী এইকেইখন চেয়াৰ আছে এইখনত মই বহো আৰু এইখনত বহে নয়নাই আৰু ধুবৰ কাৰণে আছে এখন ধুবৰ কাৰণে চেয়াৰ থৈ দিয়া চাইড কৰি এইখন চেয়াৰত থবই মই চব অফিচ চেয়াৰে হয় গতিকে এইটোৱে আছিল আমাৰ সৰু অফিচ ছেটআপ সৰু যদি আমাৰ কাৰণে সকলো এইটোৱে আৰু গোটেই ছেটআপটো যদি আমি প্ৰাইচটো যদি কেলকুলেট কৰোঁ প্ৰায় মানে 10 লাখ মান টকা পৰিছে গোটেই ছেটআপটোত আৰু কিন্তু এইটো এদিনতে হোৱা নাই প্ৰায় 6 বছৰ ধৰি দিনে ৰাতি কষ্ট কৰাৰ ফলত এইখিনি মানে কৰিব পাৰিছোঁ আৰু এটা কথা আমাৰ ইউটিউব চেনেলটো ষ্টাৰ্ট কৰিছিলোঁ 40,000 টকাৰ লেপটপ এটাৰ পৰা এতিয়া 6 বছৰ ধৰি কাম কৰি কিনেহে 10 লাখ টকাৰ ছেটআপ এটা কৰিব সক্ষম হৈছোঁ ইমান সহজ নহয় আৰু গোটেই দাম চাম ক'লো আপোনালোকক মটিভেশ্যন দিয়াৰ কাৰণে যে কষ্ট কৰিলে মানে সকলো সম্ভৱ ইয়াত যিবিলাক বস্তু আপোনালোকে দেখিছে অলাগতিয়াল বস্তু এপদো নাই সকলোবিলাক যিবিলাক আছে সকলোবিলাক আমাৰ প্ৰয়োজনীয় সকলোবিলাক ডে টু ডে লাইফত আমাৰ ইউজ হৈ থাকে গতিকে এইটোৱে আছিল আমাৰ ইউটিউবৰ ছেটআপটোৰ এটা নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক এটা কৰি দিব আৰু যদি ইউটিউবত ভিডিঅ'টো চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ল'ব আৰু ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আমাৰ ইনষ্টাগ্ৰাম আইডি লিংক দিয়া আছে তাত গৈ কিনে আমাক ফ'ল' কৰি ল'ব তাত আমাৰ লেটেষ্ট আপডেটবিলাক পাই থাকিব তো আজিলৈ মানে বাই বাই